আমি এনডিপি হিচাপে আমি ইয়াত যোগদান কৰিছোঁ কিয়নো আমি আগত এনডিপি হিচাপে আছিলে মাজত আদৰটো কাৰণত বিভাজন হৈ পিনি ডিৰেম গ্ৰুপ হৈছে কিন্তু আমি অফিচিয়েলি আমি এনডিপি হয় এতিয়া মোৰ লগত ফ্ৰেণ্ড কেডাৰ আৰু ছাপৰ্টাৰ হিচাপে 298 যোগদান কৰা হৈছে আৰু এইটো দীঘলীয়া ক্ৰম হৈছে আমি অলমষ্ট মানে 6-7 মাহ হৈছে কথা পাতি থকা তাৰপিছত আজি ফৰ্মেলি জইন কৰা হ'ল ভাৰতীয় জনতা পাৰ্টি বিজেপিত কিয় আহিবলগীয়া হ'ল মানে আমি সৰু সৰু নদীত কিমান হাতৰাম আমি ডাঙৰ নদীত হাতৰাম বুলি ভাবিছোঁ চিন্তা কৰিছোঁ কিমান পাৰে দেখা যাওক তাকে কৈছোঁ মই সৰু নদীত কিমান হাতৰাম ডাঙৰ নদীত সাঁতুৰি চাম পাৰে নোৱাৰে পিছৰ কথা দেখা যাওক সৰু নদী মাছ নাপালে সৰু নদীত সাঁতোৰাতে আমুৱাই গ'ল আমি এতিয়া ডাঙৰ নদী সাঁতোৰা চাম পাৰে নোৱাৰে প্ৰেক্টিচটো কৰি চাম আৰু ভাৰতীয় জনতা পাৰ্টি যোনটো আদৰ্শ এই আদৰ্শটো ভাল পাই আমি বিনা চক্ৰত ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিবলৈ আমি আহিছোঁ আৰু আজি ফৰ্মেলি যোগদান হৈ গ'ল সুবিধা পাইছে পোৱা নাই আপোনালোকে মাজে মাজে গমেই পাই থাকে পাইছে না পোৱা নাই টিভি মিডিয়া আপোনালোকে পাই থাকে মই মোৰ ব্যক্তিগত ক'বলগীয়া কেউ নাই বুলি ভাবোঁ কিয়নো এইটো পুৰণা হৈ গ'ল পোৱা নপোৱা সদায় দেখি থাকে কোনে পাইছে কোনে পোৱা নাই এইটো আমি ভাবি থকা নাই আমি যে এক্স এনডিপি হৈ গ'ল এতিয়া আমি চিভিল হিচাপে এইটো ভাৰতখন ডাঙৰ গণতান্ত্ৰিক দেশ এই দেশ হিচাপে আমি গণতান্ত্ৰিকভাৱে এটা ডাঙৰ পাৰ্টিত যোগদান কৰি আমি আই মাতৃক এবাৰ ভাৰত দেশক সেৱা কৰিম বুলি আমি ওলাই আহিছোঁ কিন্তু যিমান পাৰে বা কিমান সফল হয় এইটো ক'ব নোৱাৰে পিছত কথা এইটো কিন্তু একো চৰ্ত নাই